ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো আমি আছো গেংটকত। তো আহিলো দাৰ্জিলিঙৰ পৰা। দাৰ্জিলিঙত আমি 3 দিন থাকিলো। 3 দিন থাকি আমি আহিলো গেংটক। তো গেংটকৰ আমি মানে হোটেলত আছো। হোটেলটোৰ নাম হৈছে হোটেল কাৰায়না। তো আহক হোটেলটোৰ এটা আমাৰ ৰুমটো টুৰ এটা দিওঁ, চাওক কেনেকুৱা। আহা। এইটো হৈছে মোৰ ৰুম 314। তো এইটো হৈছে 314। দেখ ৰুমটো দেখাই দিয়া। তো এইটো হৈছে আমাৰ বেড নিক আৰু মই। তাৰপৰা এইটো হ'লে টিভি। তাৰপৰা এইটো আমাৰ আলমাৰি চব মানে কাপোৰ কানি ৰাখিব পৰা যায় এইটো। তাৰপৰা আকৌ এইটো ইফালে আছে বেলকনি, মানে বাহিৰৰ ভিউটো। এইটো বাহিৰৰ ভিউটো দেখাই দিয়ে এবাৰ। এইটো বাহিৰৰ ভিউ। এইফালে জোতা চোতা থ'ব পাৰি, জোতা চেণ্ডেল। তো এইফালে তলৰ ফালে এয়া গাড়ী অহা যোৱা কৰি আছে। তো আহা আৰু নেক্সট ৰুমটো দেখাওঁ। আৰু দুটা ৰুম বুকিং কৰিছোঁ। তো এটা হৈছে এইটো মই থাকোঁ, নিক আৰু মই থাকোঁ। মোৰ ভাগিনৰ মই আৰু বাৰ ভিতৰত থকা ৰুমটো আহক। এইটো আমাৰ লেট্ৰিন বাথৰুম। এইটো টয়লেট আৰু বেচিন গা পা ধুবৰ কাৰণে। তো গোটেইখিনি সুবিধা আছে, গৰম পানীৰ পৰা হেৰি কৰি তো টাৱেল। তো গৰম পানী কৰাৰ সুবিধা আছে, কাৰণ ঠাণ্ডা যিহেতু ইয়াত ঠাণ্ডা জেগা। তো এইটো আমাৰ বাথৰুমটো। তাৰপৰা এইটো হৈছে 315টো হৈছে ভিনড' আৰু বাৰ ৰুম। মানে গোটেইকেইটা একেলগে, দুটা ৰুম একেলগে। তো এইটো হৈছে বাৰ ভিনড' ৰুম। এইটো একে আৰু এইটো জেগা হেৰি আছে, চোফাৰ আছে বহিবৰ কাৰণে। তো কাপোৰ কানি আছে কিবা কিবি। তো আৰু এইফালে আছে লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুম একে, লেট্ৰিন বাথৰুমকেইটা একো বেলেগ নহয়। তো ইমানেই আছিলে আমাৰ হোটেলৰ টুৰটো। তো ভাল লাগিলে। বেলকনিটো চাওক, বেলকনিটো কি আৰু মই দেখাই দিলোঁ, আকৌ এবাৰ দেখাই দিছোঁ। এইটো বাৰহঁতৰ ৰুমৰ পৰা বেলকনি দেই। এইটো মোৰ কি হ'ল বে। এইটো বাহিৰৰ ভিউ বাৰহঁতৰ ৰুমৰ পৰা তলৰ ফালে। একে দুটা ৰুম একেলগে হয়, একেলগে হয়। এইফালে এইটো বেলকনি মোৰ, আৰু এইফালে বাহঁতৰ এইটো। তলৰ ফালে এইটো। তো আহা। তো এতিয়া মাৰি দিওঁ এইখন। এয়াই আছিল আমাৰ হোটেলৰ টুৰটো, মানে কেনেকুৱা দেখালোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন চেনেল হয় এইটো। তো ব্লগ বনাবৰ কাৰণে ট্ৰাই কৰিছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ব্লগ আহি থাকিব মোৰ। তো আজিলৈ বাই বাই।